আমাৰো কাপোৰ কানি কলা হ'ল আমি ঘৰলৈ ঘূৰি আহিলোঁ সাধুবোৰ তাতেই শেষ হয় কাপোৰ কানি কলা হৈ ঘৰলৈ ঘূৰি অহাৰ পাছতো কিছুমান সাধুৰ কিন্তু পৰিসমাপ্তি নহয় আকৌ এটা নতুন সাধুৰ বীজ যেন ৰৈ যায় কাটি মাৰি বুৱতী নদীত উটুৱাই দিয়াৰ পাছতো আকৌ তেজীমলা জি উঠাৰ দৰে মই ক'ব খোজা কাহিনীৰ তেজীমলা আৰু সদাগৰৰ কাহিনীও জি উঠিল নতুনকৈ সচৰাচৰ সাধুৰ মধুৰ পৰিণতিৰ পৰিৱৰ্তে পাঠকক এক অন্তহীন বিষাদ যন্ত্ৰণাত ডুবিবলৈ এৰি দিলে এই কাহিনীটোৱে প্ৰথমতে আহকচোন সেই ঝুমকাজোৰৰ কথা জানো ঝুমকাজোৰ স্বাভাৱিক আৰু গতানুগতিকতাৰে আৰম্ভ হৈছিল সেই কাহিনীটো অসাধাৰণত্ব একো নাছিল সচৰাচৰ ঘটা এটা একেবাৰে সাধাৰণ ঘটনা সাধুৰ বীজ থাকেনে যদি থাকে এই সাধুটোৰ বীজো ৰোপণ হৈছিল এখন কলেজৰ বয়জ হোষ্টেলৰ ফ্ৰেচাৰ্ছত কাহিনীটোৰ স্থান উজনি অসমৰ এখন আগশাৰীৰ কলেজ তিনিটা ল'ৰাৰ হোষ্টেল আৰু এটা ছোৱালীৰ হোষ্টেল থকা কলেজখনত উজনি অসমৰ বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সমাৱেশ ঘটিছিল সচৰাচৰ ল'ৰাৰ হোষ্টেললৈ ছোৱালী যোৱাৰ ক্ষেত্ৰত কিছু বাধা নিষেধ থাকিলেও কলেজৰ অলিখিত নিয়ম অনুসৰি হোষ্টেলৰ নৱাগত আদৰণি সভালৈ কলেজৰ আটাইকেইটা ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসৰ আৱাসীসকলক নিমন্ত্ৰণ কৰা হয় আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি পৰস্পৰে পৰস্পৰৰ হোষ্টেলৰ সেই অনুষ্ঠানত উপস্থিত থাকি নৱাগতসকলক উৎসাহিত কৰে সেয়া তাই মানে নায়িকাৰ কথা কৈছোঁ নায়িকাৰ কলেজীয়া জীৱনৰ শেষৰটো বছৰ গতিকে অত বছৰে নোযোৱা সেই অনুষ্ঠানলৈ ছাত্ৰী নিবাসৰ বাকী লগৰীয়াসকলৰ লগত তাইও গৈছিল 1 নং ছাত্ৰাবাসৰ নৱাগত আদৰণি সভালৈ সামান্য সাজোন কাচোন কৰি সম্ভৱতঃ শাৰী এখনৰ সৈতে তাই কাণত পিন্ধি গৈছিল এযোৰ ঝুমকা সেই সময়ত তাই গমেই নাপালে সেই ঝুমকাযোৰ যে কাৰোবাৰ চকুত পৰিছিল আৰু সেই এযোৰ চকুত উৰে ৰাতি নাচি আছিল চুলিৰে আধা ঢাক খাই থকা কাণ এখন প্ৰতিবাৰ মূৰটো জোকাৰিলে দুলি দুলি থকা এযোৰ ঝুমকা তাৰ পৰাই আচলতে কাহিনীটোৰ আৰম্ভ হৈছিল বাৰু তাহানিৰে পঢ়া প্ৰায়বোৰ সাধুতে নায়কৰ নাম উল্লেখ নাথাকে থাকে সদাগৰ বুলি সাধু সাধু লগা এই কাহিনীটো মূল চৰিত্ৰটোক সদাগৰ বুলিয়ে থাকক নায়িকাৰ নাম তেজীমলা তুলা চিলনীৰ জীয়েক পাঞ্চৈৰ মাজৰ পৰা তেজীমলাৰ নামটোকে বাছি লোৱা যাওক কাহিনীৰ নায়ক তেন্তে সদাগৰ আৰু নায়িকা তেজীমলা বাৰু আগবাঢ়োচোন কাহিনীৰ পিছৰ পৰ্যায়লৈ জানোচোন আহক আমাৰ সদাগৰ আৰু তেজীমলাৰ লগতনো কি হ'ল মই কিন্তু বিৰাট ইচ্ছুক হৈ আছোঁ আপোনালোকো চাগে জানিবলৈ আগ্ৰহী বাৰু আহকচোন আৰম্ভ কৰোঁ কাহিনীৰ পিছৰ পৰ্যায়